নমস্কাৰ। মই আজি তোমালোকলৈ যি মূলাবাহে দুপাততে চিন ফকৰা যোজনাটি লৈ আহিছোঁ। যি মূলাবাহে দুপাততে চিন। যি মূলাবাহে দুপাততে চিন। উক্ত ফকৰা যোজনাটি সততে অসমীয়া ভাষাত প্ৰচলিত হোৱা দেখা যায়। উক্ত যোজনাটিয়ে সৰুকালৰ কাৰ্য প্ৰণালীতে শিশুটিৰ ভৱিষ্যত কেনে হ'ব তাৰ সম্ভেদ পোৱা কথাকে প্ৰকাশ কৰে। মূলা হৈছে এবিধ পাচলি। মানুহে নিজৰ ব্যঞ্জনাৰ বাবে মূলাৰ বীজ সিঁচে। সেই বীজৰ পৰা গজালি মেলি মূলাজোপা দুপাত হৈ বিকশিত হওঁতেই উমান পোৱা যায় যে মূলাৰ মূলটো কেনেধৰণে বৃদ্ধি হ'ব। মূলাৰ ক্ষেত্ৰত পৰিলক্ষিত হোৱা এনে বৈশিষ্ট্য মানুহৰ জীৱনতো দেখা পোৱা যায়। এটি শিশুৰ চাল চলন, আচাৰ ব্যৱহাৰ, কাৰ্যপ্ৰণালী, মানসিক ভাৱ চিন্তা তথা বুদ্ধিমত্তা আদিৰ ওপৰত লক্ষ্য কৰি অনুমান কৰিব পৰা যায় যে শিশুটিৰ ভৱিষ্যত জীৱন কেনে হ'ব। এনেধৰণৰ বহুতো আমাৰ অসমীয়া ভাষাত ফকৰা যোজনা পোৱা যায়। আগন্তুক ভিডিঅ'বিলাকলৈ আপোনালোকে অপেক্ষা কৰক। বহুতো আপোনালোকৰ প্ৰিয় ফকৰা যোজনা আপোনালোকৰ আগত উপস্থাপন কৰিম। নমস্কাৰ।